Hey guys, পোনপ্ৰথমে আপোনালোক সকলোকে ঈদ মুবাৰক। আৰু এতিয়া বাজিছে 8টা, 8:30, 8টা তেনেকুৱা হৈছে। আৰু তেখেত মোৰ আব্বা আৰু তেখেত নামাজ পঢ়িব গৈছে, যিহেতু মছজিদত নামাজ পঢ়িব নোৱাৰে, চ' ওচৰত পঢ়ায় তেওঁলোকৰ তাতে গৈছে। বেছি মানুহ নহয়, 4জনমান হয়। আৰু তেখেতসকলে পূৰা ডিষ্টেঞ্চ মেইনটেইন কৰিয়ে পঢ়িব বাৰু, সেইটো চিন্তা কৰিব নালাগে। আৰু এতিয়া মই সেয়া গা ধুৱাই নে গাটো ধুই লওঁ জলদি, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। আৰু মায়ে বনাই আছে পোলাও আৰু মাংস, সেয়াও আপোনালোকক দেখুৱাম বাৰু। মায়ে বনাই আছে পোলাও বনাইছে ন মা? চিকেনখিনি কেতিয়া বনাবা? অঁ, এয়া পোলাও বনোৱা ৰেডি কৰি আছে। আৰু ইয়াকে যেনেকৈ বান্ধি থৈ দিছোঁ, আৰু ই শুই আছে এতিয়া ন। মানুহ হেপী মানুহ পলম নকৰি মই গাটো ধুই লৈ তাৰপিছত এতিয়া ৰেডি হৈ আহিলোঁ। আৰু এতিয়া তামোল এখন লৈ আম্মাক, মানে মোৰ শাহু, তেখেতকো সেৱা কৰি আহিলোঁ। আৰু এতিয়া এনেকৈ থাকিম। ঈদটো নালাগিলেও কি কৰিব আৰু, পৰিস্থিতিয়ে বাধ্য কৰে আমাক এনেকুৱা কৰিব। তথাপিও মনটো ভাল কৰি ৰাখিবলৈ পূৰাপূৰি চেষ্টা কৰিম। আৰু সেয়াই আৰু কি কৰিম আৰু, এইটো টাইমত আগতে হোৱা হ'লে আলহী চালহী এইটো টাইমত আহে, তেখেতসকলক খাব দিওঁ, তেখেতসকলৰ লগত ধুনীয়া ধুনীয়া টাইম স্পেণ্ড কৰোঁ। বাট আনফৰ্চুনেটলি এবাৰ দেখিছেনে, এই মহামাৰীৰ কাৰণে চব শেষ কৰি দিলে ন। আৰু লগতে বৰষুণডালো লগতে আহিছে। আজিতো বতৰ একদম খেমেকা খেমেকা। তেনেহ'লে আপোনালোকক লগ পাম বাৰু। এতিয়া মাও আছে বাৰু, মায়ে বাহঁতৰ লগত কথা পাতি আছে, বাহঁতৰ লগত কথা পাতি আছে মায়ে। তেনেহ'লে আপোনালোকক অলপ দেৰিকৈ লগ পাই আছোঁ। ভাল লাগিছে? এইটো মোৰ বাৰ ল'ৰা আৰু এইজনী বা, সিহঁত আহিছে ঈদ খাবলৈ। সিহঁত বেছি দূৰত নাথাকে, ওচৰতে থাকে। আহিছে আৰু এতিয়া যাবগৈ আৰু। তাক খুব জোকাই থাকোঁ, বৰ ভাল লাগে তাক জোকাই, খংটো উঠি যায় পটককৈ। অলপ ডাঙৰ হ'ব দে, খবৰদাৰ কাক পইচা মই দিব তোমাক নালাগে যাবা যাব নালাগে। সিহঁত এতিয়া যাব ওলাইছে, দেখিছেনে বতৰটো কেনেকুৱা কৰিছে, একদম বৰষুণ দিয়াৰ নিচিনা কৰিছে। আৰু নাজানো সিহঁতে চাগে তাতে বৰষুণ পাবই নেকি নে নাজানো, নাপালেতো ভালেই বাৰু। অলপ দেৰি থাকিবলৈ কৈছিলোঁ, কিন্তু জানেই নহয় সোনকালতে ঘৰ লাগিব লাগে, সেইকাৰণে সোনকালতে সিহঁত গুচি গ'ল। গাইজ গুড মৰ্ণিং। আৰু কালি মই ভিডিঅ'টো একেবাৰে সমাপ্ত কৰিব নোৱাৰিলোঁ, তাৰ বাবে একদম চৰি। কাৰণ নাজানো কালি মানুহ কি হৈ গৈছিলে, ঈদৰ মাজতে তাৰ গাটো বহুত বেয়া হৈ গৈছিলে। কালি ৰাতিপুৱাৰ পৰা একেবাৰে ৰাতিলৈকে সি একো নোখোৱাকৈ থাকিলে। আমি তাক খাবলৈ দিছিলোঁ যদিও সি একেবাৰে নাখালে, লগতে বমিও কৰিলে সি। চ' ঈদটোত মানে তাকে টাইম দি থাকোঁতে গ'ল বাৰু। তথাপিও নিজৰ কাৰণেও টাইম ওলাইছোঁ তাৰে মাজত, কিন্তু সেইটো টাইমত আৰু কেমেৰা ধৰি থাকিবলৈ একেবাৰে মন নগ'ল। চ' ভাবিলোঁ একেবাৰে ৰাতিপুৱাই আপোনালোকক কথাটো কৈ দিওঁ। আৰু সেয়াই আৰু, সি একো খোৱা নাছিলে। আজি ৰাতিপুৱা সি খালে বাৰু, তাক মেডিচিন দিয়া হৈছে। আৰু এতিয়া সি ভাল পাইছে, সি পূৰা সুস্থ হৈ উঠিছে, এতিয়া খেলিছে আমাৰ লগত। আৰু এতিয়া আমি গৈ আছোঁ এফালে, মানে
মানে আমাৰ বাহঁতৰ তাত কালি তাই আহিছিলে, আপোনালোকে দেখিছেই। চ' তাই মাতি গ'ল, বেছি দূৰত নহয়, ওচৰতে ঘৰ। চ' তাতে যাবৰ কাৰণে ৰেডি হ'ল, গাটো ধুই আহিলোঁ, চাহো খালোঁ। চ' এতিয়া ৰেডি হ'ল আৰু পটককৈ সিহঁতৰ ঘৰত যাওঁ আৰু 6টা নবজাৰ আগতে আহিবলৈ পূৰা পুৰি চেষ্টা কৰিম। সেইকাৰণে যাওঁ এতিয়া আৰু আপোনালোকক একেবাৰে তাত লগ পাম, নাইবা মোৰ লগ পাম এতিয়া আপোনালোকক। আনিম। এয়া ৰেডি হ'লোঁ আৰু এতিয়া যাওঁ, তাৰপাছত একেবাৰে তাতে লগ পাম নহ'লে আপোনালোকক দেই। যোৱাৰ আগত এখন তামোল খাই নগ'লে মোৰ দিনটোৰ আৰম্ভণি নহয়। চ' এখন তামোল খাই লওঁ মই দেই। আৰু এতিয়া যাওঁ বাহঁতৰ তালৈ। জানেই নহয় কামবিলাকতো লাষ্টত গৈ আমাৰ তাতে পৰে, তলামাৰা চলামাৰা, যিটো কাম মই একেবাৰে ভাল নাপাওঁ। এয়া দেখিছেনে, একদম দৰ্জাখনৰ ওচৰত থিয় দি আছে, টানি নিম বুলি ভাবিছে। টানি নিয়াকেতো মই ক'তো যাবই নোৱাৰোঁ, ইম্পচিবল। বাৰ ঘৰত আহি পালোঁ আৰু তাই এয়া ৰান্ধি আছে। এয়া দেখিছেনে, এয়া চিকেন, এইবিলাক ধেৰ কিবা কিবি তাই বনাই আছে আৰু তাইক দেখাই আছোঁ। তাই সেইজনী তাই। তেনেহ'লে আপোনালোকক দেখাই থাকিম আৰু এটাইতো ৰখিবই পৰা নাই খাবৰ কাৰণে। ঠিক আছে, আপোনালোকক তেনেহ'লে অলপ দেৰিকৈ লগ পাই আছোঁ। এইজনী মোৰ বা দেই। আৰু এতিয়া খাবলৈ বহিছোঁ। ঈদ খাব আহিছোঁ ইহঁতৰ তাত, ওচৰতে বাৰু, ইহঁতৰ ঘৰ বেছি দূৰ নহয়। আৰু এই টিকলাটো আহিছে বহিব আমাৰ লগত। বিৰাট বদমাছ আৰু খুব টেষ্টি বনাইছে দেই তাই চিকেনটো। এইটো আপোনালোকক দেখাই দিছোঁ। লোভৰ পানী পৰিছে নাই আপোনালোকৰ পিছে? হা, পৰিছেনে? আৰু এয়া বাহঁতৰ ওচৰৰ ঘৰত আমাক মাতিলে চাহ খাবৰ কাৰণে। যোৱাৰ টাইমত মানে ঈদ খাব মাতিলে আৰু সিহঁতৰ তাতো সোমাই গ'লোঁ। আৰু এতিয়া ঘৰত আহি আছোঁ, পূৰা বৰষুণ দি আছে। বৰষুণটো নেৰাই হৈছে দেখোন। বাৰু এনেকৈ বৰষুণ দি থাকিলে টোপনি গৈ ভাল লাগে, কিন্তু কামবিলাক একেবাৰে আধৰুৱা হৈ থাকে, নহয়নে বাৰু? কি গাইছ, আমি আহি পালোঁ আৰু বৰষুণ পালোঁ। বৰষুণ দিলে, একদম বৰষুণত অলপ চলপ তিতিলোঁ, নামোজা আচলতে তিতিলোঁ। খুব বেয়া লাগে এনেকুৱা বতৰ, একদম গেজগেজীয়া বৰষুণ, লেতেৰা, খুব ঘিণ লাগে। তেনেকৈ আহিলোঁ তাৰ পৰা আৰু আহি দেখিলোঁ ঘৰত কাৰেণ্ট নাই। গতিকে ভৰিকেইটা ধুলোঁ, মুখ চুখটো একো ধোৱা হোৱাই নাই তেনেকৈ। সেইকাৰণে ভাবিছোঁ এতিয়া কাৰেণ্ট আহি গৈছে আৰু সেইকাৰণে মুখ চুখ ভৰি হাত ধুনীয়াকৈ ধুই লওঁ। তাৰপিছত ভাতকেইটা খাম, ভাত বনোৱাই নাই, চাহ তাহ খাই আহিছোঁ। তাৰপাছত আপোনালোকক লগ পাই আছোঁ। আৰু এইকেইটা দেখিছেনে, মাটিতে বাগৰি আছে আৰু মাহঁতো আছে। তেনেহ'লে পিছত লগ পাই আছোঁ আপোনালোকক। ভিডিঅ'টো এতিয়া মই এণ্ড কৰিম, আপোনালোকৰ পৰা এতিয়া বিদায় ল'ম। আৰু বিদায় লোৱাৰ আগতে এটা বস্তু দেখাই লৈছোঁ। এয়া দেখিছেনে, আম কাটি আছে, আমি এতিয়া আম খাম।
আপোনালোকক দেখাই থাকিম তাৰপাছত একেবাৰে আপোনালোকক বাই বাই দি দিম নাই অ' চৌদা তৌদা নাই আছে 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 Em mặc xe. Hả? Hả? Ấy. Jadi ya, mau kamu cerita. Baru halkan mesin. Ada bal. Ada bal. Coba halkan lagi. Itu mana? Itu mana? Manu kena dia kata. Am khaba? Am khaba? Am khaba? তেনেহ'লে ফ্ৰেণ্ডছ আজিলৈ আহোঁ আৰু নতুন নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আহি থাকিম পিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব বাৰু নকৰে তথাপিও কৈ দিছোঁ মই আপোনালোকক ভাল লাগিলে কৰিব আৰু তেনেহ'লে আজিলৈ আহোঁ বাই